নমস্কাৰ, কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী ছেকেণ্ড চেমৰ NEP যি 3 নৱেম্বৰৰ পৰা পৰীক্ষা অনুষ্ঠিত হ'ব। ইতিমধ্যে ৱেবছাইটত এডমিট উপলব্ধ হৈছে। আপোনালোকে কেনেকৈ উলিয়াব মই দেখুৱাই দিছোঁ। গুগল বা ক্ৰম ব্ৰাউজাৰত গৈ আপোনালোকে কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি যিটো অফিচিয়েল ৱেবছাইট সেইটো আপোনালোকে টাইপ কৰিব। তাৰপিছত আপোনালোকে এনেকৈ যাব, প্ৰথম যিটো ওলাব আপোনালোকে KKSOU তাত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এনেকুৱা পেজ এটা ওলাব, লাৰ্ণাৰ্ছত আপোনালোকে ক্লিক কৰিব, লাৰ্ণাৰ্ছ কৰ্ণাৰ তাত দেখিব। তাৰপিছত আপোনালোকৰ এনেকুৱা এটা পেজ ওলাব, এডমিটত আপোনালোকে ক্লিক কৰিব। এডমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব, এক্সামিনেশ্যন বুলি আহিব, এনৰলমেণ্ট নাম্বাৰ ডাউনলোড। আপোনালোকে এক্সামিনেশ্যনত ক্লিক কৰিব, কিনাৰত থকা মই যিটো চাইন কৰি দিছোঁ তাত। তাৰপিছত আপোনালোকে এনেকৈ এটা লিষ্ট ওলাব, আপোনালোকে তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী ছেকেণ্ড 2024 তাত ক্লিক কৰিব। মাষ্টাৰ ডিগ্ৰী ছেকেণ্ড 2024 তাত ক্লিক কৰাৰ লগে লগে এক্সামিনেশ্যনৰ বক্সটো ফুল হৈ যাব। তাৰপিছত আপোনালোকে এনৰলমেণ্ট নম্বৰটো ভৰাব। আপোনালোকৰ যিটো এনৰলমেণ্ট নাম্বাৰ আছে সেই নম্বৰটো আপোনালোকে তাত ভৰাব লাগিব। তাৰপিছত আপোনালোকে যিটো কেপচাৰ আছে, কেপচাৰ টেক্সট এণ্টাৰ কৰিব। ওপৰত দিয়া যিটো কেপচাৰ থাকে আপোনালোকে তলৰ বক্সত সেইটো অন্তৰ্ভুক্ত কৰিব। তাৰপিছত আপোনালোকে ডাউনলোডত গৈ আপোনালোকে নিজৰ এডমিটটো উলিয়াই ল'ব পাৰিব। নতুনকৈ অহাসকলে এনেধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন তথা মই এই চেনেলত পৰীক্ষাত আহিব পৰা প্ৰশ্নৰ উত্তৰ দি আছোঁ পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাই উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ, ধন্যবাদ।